হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মাঘী পূৰ্ণিমাৰ দিনাখন গৈছিলোঁ ভৰালী নামঘৰলৈ বুলি কল এথোক লৈ গৈছিলোঁ, আগবঢ়াই থৈছিলোঁ মোৰ ল'ৰা গাত নোহোৱাৰ আগতে। ভাবিলোঁ মাঘী পূৰ্ণিমাৰ দিনাখনে যাওঁ বুলি, আৰু সেইদিনাখনে গৈছিলোঁ। আহি পাই ইমানেই গা বেয়া হ'ল যে মই ভিডিঅ'টো এডিট কৰি প'ষ্ট কৰিবও পৰা নাই। আৰু এতিয়াতো জানে আজি কিমান তাৰিখ হ'ল, বহুত দিনৰ পিছতহে ভিডিঅ'টো দিছোঁ। চাই যাব আৰু ক'বলগীয়া তেনেকুৱা মোৰ বিশেষ একো নাই, গা চা বেয়া, বেছি কথা ক'বও নোৱাৰোঁ। এয়া আমি কাৰ্যালয়ত আছিলোঁ, বন্তি দিলোঁ। এয়া মাহীয়েকৰ লগত দেহা খেলি আছে, আৰু এইফালে দেখিছেনে শ বন্তিত আগবঢ়ালোঁ। আৰু এয়া মানুহজন আৰু মোৰ ভণ্টি, আৰু পিছফালে সেয়া মোৰ দেৱৰটো, আৰু এইফালে আছে ভণ্টি পেহী, মোৰ পেহী। আৰু এওঁলোকে বন্তি জ্বলালে, আমিও জ্বলালোঁ। তাতে আকৌ নবুট দিলোঁ। আৰু এয়া মা দেহাৰ লগত পূৰা চুলি তেনে আজিকালি। এয়া আকৌ তাৰ কি ধেমালি, আৰু খবৰ নামঘৰত অকণ বহি পেলাই নাম শুনিলোঁ। নাম গোৱা মানুহজন যে আৰু ক'বলগীয়া দেই, নাম শুনিয়ে ভাল লাগে। আৰু এই সোপাই আৰু সেইদিনাখন যে ইমান মানুহ, ইমান ভিৰ। লাইফত মই ছেকেণ্ড টাইমৰ কাৰণে গৈছিলোঁ, নতুনকৈ প্ৰতিষ্ঠা কৰাৰ পিছত গৈছোঁ। আৰু সেইকাৰণে টিকলাকো লৈ গ'লোঁ। টিকলা এতিয়া 4 মাহ হ'ল, 4 মাহৰ প্ৰথম জাৰ্ণি আছিলে সেইটো তাৰ। ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে কমেণ্ট কৰি জনাব দেই।